So hey hi, good evening everyone. More আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক পুনৰ স্বাগতম জনালোঁ। So চাওক, আজিকালিৰ দিনত বৰ্তমানত এট প্ৰেজেণ্ট আমাক চব বস্তু সোনকালে লাগে, মানে ক'ব গ'লে জলদি লাগে। আমাৰ মানে টাইম নাই, আৰু ৰ'বৰ কাৰণে টাইম নাথাকে, আমাৰ চব বস্তু জলদি লাগে। চ' আজি মই যোনটো টপিক আনিছোঁ গমটো পাইছে কিহৰ ওপৰত? য়েছ, আমাৰ সকলো তাততো মোবাইল আছে, মোবাইল ফোনটো থাকে। আগতে চাব মোবাইল ফোন মানে 5-6 বছৰ আগত চালে চব মোবাইল ফোনত নৰ্মেল চাৰ্জাৰ আছিলে, যোনটো আমি জাষ্ট চাৰ্জ কৰোঁ বাছ, যোনটো আমাৰ মোবাইলৰ লগত দিয়া হয়। কিন্তু এতিয়া এট প্ৰেজেণ্ট এতিয়াৰ সময়ত মানে টেকন'লজি কিমান চেঞ্জ হৈছে সেইটোৱে মই যোৱা ভিডিঅ'টো কৈছোঁ। টেকন'লজি কিমান চেঞ্জ হৈ আছে বুজিছে, মানে কেনেধৰণৰ এতিয়া চাৰ্জাৰ, ফাষ্ট চাৰ্জাৰ আহি গৈছে। ৱায়াৰলেছ চাৰ্জাৰটো আছে, সেইটো বেলেগ কথা। ৱায়াৰলেছ চাৰ্জাৰ আছে, ফাষ্ট চাৰ্জাৰ আহি গৈছে, য'ত আমি ফাষ্ট চাৰ্জিং কৰিব পাৰোঁ। কিন্তু ফাষ্ট চাৰ্জিং কৰিলেই নহ'ব, তাৰে কিছুমান ছাইড ইফেক্টছো আছে মোবাইলৰ, যোনটো আপোনাৰ মোবাইলটোত বহুত হাৰ্ম কৰিব পাৰে, বুজিলে। সেইটো মানুহৰ থিংকিঙত নাই। মানুহে ভাবে ভাই ফাষ্ট চাৰ্জাৰ দিছে, পূৰা মোবাইল ফাষ্ট চাৰ্জিং কৰিম, কি চিন্তা, আৰু 15 মিনিটত ফাষ্ট চাৰ্জিং হৈ যাব বা আধা ঘণ্টাত হৈ যাব, কি চিন্তা, পটাপট কৰ আৰু একদম। কিন্তু সেইটো কৰিলে আপোনাৰ মোবাইল ফোনটো ভালটোতো হয়ে, কাৰণ ভাল কি হয় এতিয়া চাব, মই কৈ আছোঁ যে ভাল আপোনাৰ ছাপ'জ ইমাৰ্জেঞ্চি ক'ৰবাত যাব লগা হ'ল, আপোনাৰ তাত চাৰ্জ নাই, পুটুককৈ আপোনাৰ ফাষ্ট চাৰ্জাৰটো কামত আহিব। তেতিয়া চাৰ্জ দিলে আপুনি গ'ল, চাৰ্জ হৈ গ'ল মোবাইলটো, সেইটো এটা ভাল কামত আহে। বা ক'ৰবাত ট্ৰেভেল কৰি আছে, ট্ৰেভেল কৰিলে আপোনাৰ যোনটো আপোনাৰ সেইটো কি কয়, তেতিয়াও আপুনি চাৰ্জ দিব পাৰিব যদি ফাষ্ট চাৰ্জাৰটো থাকে। কাৰণ নৰ্মেল চাৰ্জাৰত বহুত টাইম লাগে, আপোনালোকে এইটো জানোৱে, আমি অবভিয়াছলি চবেই জানে। নৰ্মেল চাৰ্জাৰত বহুত টাইম লাগে, চাৰ্জ দিওঁতে বহুত টাইম, 2 ঘণ্টা বা 1.5 ঘণ্টামান লাগি যায়। চ' ফাষ্ট চাৰ্জাৰে সেইটো আমাক সহায় কৰে, হেল্প। কিন্তু আমি পজিটিভটো চালে নহয়, এডভান্টেজ চালে নহয়, আমাৰ তাতে বহুত ডিছএডভান্টেজো আছে, তাতে বহুত প্ৰব্লেমছো আছে ফাষ্ট চাৰ্জিং কৰিলে। যেনেকুৱা মোবাইলবোৰ যে গৰম হয়, কিহৰ কাৰণে হয়? অবভিয়াছলি এইটোৰ কাৰণে হয়, ফাষ্ট চাৰ্জিঙৰ কাৰণে হয়। কাৰণ চাব, এটা মোবাইলত যেনেকৈ মানে নৰ্মেল স্পীডত গ'লে, যেতিয়া নৰ্মেল চাৰ্জাৰ দি তেতিয়া মানে কৰিব, যেতিয়া চাৰ্জ কৰিব, তেতিয়া ইমান প্ৰব্লেম নেদেখায়, আপুনি চাব, লক্ষ্য কৰিব। কিন্তু ফাষ্ট চাৰ্জিং যেতিয়া কৰিব, তেতিয়া আপোনাৰ অলপ হ'লেও মোবাইলটো গৰম হয়। কিহৰ কাৰণে? কিছুমানে কয় টেম্পাৰেচাৰ গৰম, ক'ৰবাত এনেকুৱা গৰম টেম্পাৰেচাৰত যদি ৰাখা, এটা ৰুম যদি গৰম, তেতিয়া মোবাইলটো গৰম। সেইটোতো হয়ে, সেইটো নৰ্মেল কেছ। কিন্তু এনেকুৱা মই বহুত ভিডিঅ' চাইছোঁ, তাতে মই গম পাইছোঁ যে একচুৱেলি ফাষ্ট চাৰ্জিঙৰ কাৰণে মোবাইল গৰম হয়। মোবাইলৰ যোনটো ভিতৰৰ ইণ্টাৰনেলি ডেমেজ কৰে। এতিয়া মানে মোবাইলটো কিনি অনাৰ লগত তেতিয়া নহ'ব, কিন্তু এই 1 বছৰ 2 বছৰ যোৱাৰ পিছত, 1 বছৰ ধৰি লওক, 1 বছৰ গ'লে মোবাইলটো ডেমেজ কৰে। বেছিভাগ এইটো হয় গেমাৰ্ছ, যোনে গেম খেলে, সিহঁতৰ কাৰণে বহুত বেয়া। কাৰণ সিহঁতে চাৰ্জত লগাই গেম খেলি থাকে। এনেকৈ বহুত আছে, বহুত মানুহ আছে এনেকুৱা, 40% ধৰি ল'ব পাৰে এনেকুৱা, মানে যোনটো আমাৰ প্লাগ আছে তাতে দি কেনে বাছ মোবাইলৰ লগত কানেক্ট কৰি কেনে এইফালৰ পৰা কানেকশ্যন আহিও আছে, চাৰ্জ হৈও আছে, এইফালে চাৰ্জ দি আছোঁ। সেনেকৈ মোবাইলটো বহুত ডেমেজ কৰে, মোবাইল বহুত ডেমেজ হয় এনেকৈ। চ' এইটো কৰিব নালাগে। প্ৰথম চাৰ্জ কৰি লওক 100%, তাৰপিছত খেলক বা তাৰপিছত ইউজ কৰক। কাৰণ আৰু কেতিয়াও মোবাইল 100% চাৰ্জ কৰিব নালাগে, এইটো এটা একদম মেজৰ সেই হয়, বুজিলে। 100% কেতিয়াও 90 বা 95 বাছ, 100 কেতিয়াও কৰিব নালাগে চাৰ্জ, নহ'লে বেটাৰীত বহুত প্ৰেছাৰ পৰে, বুজিলে। সেইটোৱে কথা। আৰু তাৰপিছত মোবাইল ব্লাষ্ট হৈ যাব পাৰে। ক'ৰবাত এনেকৈ শুনিছে যে এই মোবাইলটো ব্লাষ্ট হ'ল, ক'ৰবাত মোবাইলটো ব্লাষ্ট হ'ল, কিন্তু ৰিজনটো নহয় কিহৰ কাৰণে। এইটো ৰিজন এটা বেটাৰীৰ কাৰণেও হ'ব পাৰে। বেটাৰীত বহুত প্ৰেছাৰ পৰি থাকে চাৰ্জ হোৱা, কাৰণ ফাষ্ট চাৰ্জিঙে ইমান নকৰে, মানে বেটাৰী এটা যিমান কনজিউম কৰিব লাগে দেখায়, কিন্তু চবেই দেখায় যে ফাষ্ট চাৰ্জিঙে ভাল, কিন্তু লাভ নাই। কাৰণ চাব, মাৰ্কেটত বহুত ধৰণৰ বুক চাৰ্জাৰ দিয়ে, চবৰে কোম্পানী বেলেগ বেলেগ। বুক চাৰ্জাৰ আছে, ডেছ চাৰ্জাৰ আছে, ছুপাৰ চাৰ্জাৰ আছে, বহুত ধৰণৰ এনেকুৱা আছে। আৰু ৱাটবোৰ চাব আপুনি, ক'ৰবাত 28 ৱাট বা 30 ৱাট বা 18 ৱাটটোতো, এইটো 18 ৱাটতে ঠিকেই আছে, বা 30 ৱাট হ'লেও ঠিকেই আছে। 64 ৱাট এটা আছে, আৰু ক'ৰবাত বোলে 120 ৱাট। এতিয়া ৰেডমি নে Xiaomi 120 ৱাটৰ ওলালেই চাগে, নাজানো কি দৰকাৰ। 64 ৱাট যোনটো ৰিয়েলমি ফোনত দিয়ে চাগে, 64 ৱাট আধা ঘণ্টা বা 25 মিনিটত ফুল চাৰ্জ হৈ যায়। তাতে আৰু 120 ৱাট আনাৰ কি দৰকাৰ? একো লজিকে নাই, একো লজিক নাই। মানে 10-5 মিনিটত ফুল চাৰ্জ হৈ যাব। মানে বেটাৰীটো কিমান কষ্ট পাই আছে ভাবক। এটা বেটাৰী, যোনটো বেটাৰীটো লিথিয়ামৰে হয়। চ' আৰু মানে নতুন ডেভেলপ কৰা নাই বেটাৰী, যোনটো আছে সেইটোৱে চলি আছে। কিন্তু কিমান কষ্ট পাব ভাবক এটা মানে চাৰ্জাৰ। 5 মিনিটত যদি 0 পৰা 100% হ'লে কিমান তাতে ফ'ৰ্চ যাই আছে বেটাৰীটোত, কিমান। চ' বেটাৰী কনজামশ্যন বহুত হৈ আছে, মানে বেটাৰীত বহুত
এফেক্ট কৰি আছে, ডেমেজ কৰি আছে বেটাৰীটো, বুজিছে? ইণ্টাৰনেলি বহুত ডেমেজ হৈছে, কিন্তু আমি গম নাপাওঁ। পিছতে আমি অনুভৱ হয় পিছত যেতিয়া মোবাইলটো আমি ইউজ কৰি থাকিম। চ' ফাষ্ট চাৰ্জিঙে ভালো কৰে, আপোনাৰ সুবিধাটো হ'ব, কিন্তু এইফালে আপোনাৰ মোবাইলক এফেক্ট কৰাই আছে, বুজিলে? মোবাইলটো আপোনাৰ সেই হৈছে। চ' এতিয়াতো আমি ইউজ কৰিব লাগিব, কাৰণ আদাত চে মজবুৰ বুলি কয় ন, যে কৰিবতো লাগিব। কোম্পানী দি আছে যে আমি কৰিবই লাগিব, মানুহটো লৈয়ে আছে। চ' কিন্তু এটা কথা, আপোনাৰ মোবাইলত বেছি মানে এফেক্ট কৰে, বুজিলে? মোবাইলটো যে বেছিকৈ বেয়া হয় বা কিবা হয়, বেটাৰী যে বেয়া হয় বুলি কয়, বা বেটাৰী পিনটো বেয়া হয়, পিনটোতো এই ওলাই মেলা লয়, সেইটো যোনে কিছুমানে পূৰা জোৰ জবস্তি কৰে, সেইটোতো বেলেগ কথা। কিন্তু বেটাৰীটো মেইনলি বেয়া কিয় হয়? ফাষ্ট চাৰ্জিঙৰ কাৰণে মেইনলি বেয়া হয়। মানে সুধে হয় নে নহয়? হয়, বুজিলে? কিছুমানে কাৰণে নহয়, কিন্তু মেইনলি গেমাৰ্ছৰ ফোন বেছিকৈ বেয়া হয়। কিয়? সিহঁতে এনি টাইম প্লাগত লগাই কেনে বাছ গেমত লগাই থাকিব, মেইনলি পাবজি যোনে খেলে বা আৰু যি গেম আছে এইবোৰ। চ' সেইবোৰৰ কাৰণে মোবাইল বেয়া হয়, বুজিলে? চ' ভিডিঅ'টো এইটোৱে ক'লোঁ যে ফাষ্ট চাৰ্জিঙৰ পজিটিভো আছে, নিগেটিভো আছে। এতিয়া আমি ইউজটো কৰিবই লাগিব, কাৰণ বেলেগটো উপায় নাই। চাৰ্জ নিদিলে আৰু মোবাইল কেনেকৈ চলিব, হয় কি নাই? চ' কথাটো এইটো বুজালোঁ যে ফাষ্ট চাৰ্জিঙৰ কি সেই হ'ব পাৰে। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পিছলৈ আপুনি এনেকুৱা ভিডিঅ' চাব পাৰে, ইনফৰ্মেটিভ বা মটিভেশ্যনেল ভিডিঅ'। মই এনেকুৱা ভিডিঅ' মোৰ চেনেলত দি থাকোঁ। চ' লগ পাম নেক্সট ভিডিঅ'ত, আৰু এটা ভাল এটা ভিডিঅ' লগ পাম আপোনাৰ লগত। তো তেতিয়ালৈ বাই বাই।